যেহেতু চকুৱে নেদেখে তেখেতে যিহেতু ক'ৰবাত গান চান গাই মেলি কিবা কিবি এটা পাই মেলি কিবা এটা আনে। আজি এইখিনি বস্তু চব দিবলৈ চেষ্টা কৰিছো তেখেতলোকক। এখন টেবুল দিছো, ধুনীয়া টেবুল এখন দিছো, এযোৰ মেখেলা চাদৰ দিছো, দুটা আঁঠুৱা দিলোহি আৰু দুখন বেড কভাৰ দিছো, ডাঙৰ ডাঙৰ বেড কভাৰ দিছো যিহেতু, আৰু চকী দুখন দিছো আৰু এটা চৰু দিছো আৰু এইপিনে ৰেচন পাতি কিবা কিবি দিছো। এইপিনে আপোনাৰ চাউল এবেগ আছে আৰু এইখিনি ভালকে থৈ দিয়ক আকৌ, এইখিনি ভালকে থব ঠিক আছে। এইপিনে আলু চালু দালি চালি চয়াবিন তয়াবিন তেল চেল চব আছে যিহেতু, আৰু তেখেতক স্পৰ্টিং দুটা দিছো মই, এদিন এটা পিন্ধিব এদিন এটা পিন্ধিব। ইয়াত দেখিছে স্পৰ্টিং দুটা দিছো মই তেখেতক, স্পৰ্টিং দুটা। আৰু ভাইটিৰ কাৰণে এইটো স্পৰ্টিং হৈছে নাচাওঁ, এইটো ভাইটিৰ কাৰণে যিহেতু এটা স্পৰ্টিং লৈ আহিছিলো, ইয়াক মই দেখা নাই যদিও ধুনীয়াকে স্পৰ্টিংটো হৈ গৈছে কিন্তু ইয়াৰ কাৰণে। ইয়াত দেখিছে এইটো ইয়াক ধুনীয়াকে দিছো, আৰু এইটো ফ্ৰক যিহেতু এই হাতত লৈয়ে আছে। ধুনীয়া লাগিছে নে? কেনেকুৱা লাগিছে ফ্ৰকটো, কেনেকুৱা লাগিছে তুমি কোৱা? কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। আৰু দুখন পাতি দিছো তেখেতলোকক, দুখন পাতি দিছো আৰু কম্বল দুখন দিছো যিহেতু, কম্বল মানে ডাঙৰ ডাঙৰ লেপ দিছো, মুঠতে ঠাণ্ডা ভুলক কমেও নাহে এইকেইখন ললে। ইয়াত দেখিছে ডাঙৰ ডাঙৰ দুখন দিছো। আৰু যিহেতু এইপিনেও যিহেতু পৰ্দা চৰ্দা দিছো মই, পৰ্দা চৰ্দা দিলো। আৰু এইপিনে এই সৰু ছোৱালীজনীকো মোৰ পিনৰ পৰা এই কাপোৰযোৰ দিয়া হৈছে, পিন্ধি মানে ধুনীয়াকে হ'ব চাগে ন? ধুনীয়াকে হ'ব ন? ধুনীয়াকে হ'ব, ধুনীয়াকে হ'ব। এইবিলাক ক'বালে গাঁৱলৈ চাউলে লৈ যাব হলে পিন্ধাই দিব ঠিক আছে, ধুনীয়াকে হ'ব। আৰু আপুনিও ধুনীয়াকে কাপোৰযোৰ পিন্ধিব ঠিক আছে। বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব। আকৌ কাৰোবাক এনেকে সহায় কৰি ভাল লাগিব, যিহেতু তেখেতলোকে যে অৱস্থা একেবাৰে বেয়া, যিহেতু তেখেতে যেন তেনে ট্ৰেইনত গান চান গাই মেলি চলি আছে, যিহেতু তেখেতে চকুৱে নেদেখে। আৰু যিমানখিনি পাৰে তেখেতক সহায় কৰিবলৈ চেষ্টা কৰিলেও আপোনালোকে চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো অকণমান ভাল পালে শ্বেয়াৰ কৰি দিব, আৰু পেজটো ফ'ল' কৰি ল'লে ভাল লাগিব, যিহেতু আকৌ কাৰোবাক এনেকৈ কৰি সহায় কৰি ভাল পাম যিহেতু। আৰু আপোনালোকেও অলপ মৰম দিব, আশীৰ্বাদ কৰিব, যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম আপোনালোকক সহায় কৰি যাবলৈ।